ডেষ্টিনেশ্যন ব্লগ। আজি আহিছোঁ গণকচি সত্ৰ বৰপেটা হোলী উৎসৱ উপলক্ষে শ্ৰীকৃষ্ণ দৌল উৎসৱ। এইটো মেইন গেটটো গণকচি সত্ৰ বৰপেটা দৌল উৎসৱ চাবলৈ। এইটো মেইন মন্দিৰটো নামঘৰটো এইটো হ'ল দৌল উৎসৱ হয় তাতে দৌল। এইটো নামঘৰটো ডাঙৰ নামঘৰটো গণকচি সত্ৰ সকলোৱে আহিছে হোলী চাব। সময়ত ডাঙৰকৈ হয়। এইটো হ'ল নামঘৰ ভিতৰে ৰাখিবা লওঁ মানুহ। এইটো হ'ল ফুল গছত আছে। এইটো সেৱা ল'বলৈ তাতে চাকি বন্তি জ্বলাই। এইটোত গা ধোৱা কুঁৱা হয়। এইটো কুঁৱাটো দেখা পাইছে। আৰু তাৰপিছতে এইটো শ্ৰীকৃষ্ণ উৎসৱ ইয়াতে ডাঙৰকৈ নামঘৰটো দেখিছে। ইয়াতে দৌল উৎসৱ হয়। ইয়াতে সকলো মানুহে আশীৰ্বাদ ল'বলৈ দৌল উৎসৱত এইটো মেইন ভিতৰজোৰা কৃষ্ণ দিছে। তাৰপিছত আমি বাহিৰত দিছোঁ এই নামঘৰৰ বাহিৰত বিষ্ণুৱে বহুত 10টা অৱতাৰ লোৱা এইবোৰ দেখা পাইছে অৱতাৰবোৰ। তো এইটো ব্ৰহ্মা বিষ্ণু লক্ষ্মী বহিয়াটো দেখা পাইছে আপোনালোকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।